তো হেল্ল' এভৰিৱান, স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। গুড মৰ্ণিং, আপোনালোকৰ কি খবৰ? আশা কৰোঁ ভালেই হ'ব। তো আজি হ'ল ছানডে, তো আমি গোটা মাহনে আমাৰ হিৰকে ভ্লগে বনি আছে। এই এটা মেজি ভেলা পুজি নাম। তো আমাৰ এওঁকে ভেলা পুজি বুলি কয়, আপোনালোকৰ এবাৰ কি বুলি কয় নাজানো, মেজি বুলি ক'ব পাৰে বা বেলেগ বুলি ক'ব পাৰে। তো এইবিলাক চব কামত লাগি গৈছে, বহুতে পুৰা বল চল খেলি আছে, এলা পুৰা কামত লাগি গৈছে। দে বাঁহ চাহ আনলো, আমাৰ ছুটি মাৰি আহিছে ভেলা পুজি বানবা। তো ভেলা পুজি ইয়াতে বান্ধিম আমি। এই পুৰা গাঁটা চাটা খুন্দি আছে, তো বঢ়িয়া কামত লাগি থাকা। আমি মানে অলপ নাৰা চাৰা কাটিও, তো বঢ়িয়াকৈ দেখাম চব বস্তুখিনি। তো ভিডিঅ'টো বঢ়িয়াকৈ সম্পূৰ্ণকৈ চাই থাকোঁ। চবে সি শুনছি তই উলিয়াবা নৰা মাটিখিনি। গাঁৱৰ মানুহ চবলৈ আহিছি আৰু ইও ব্যস্ত নষ্ট কৰি ফেললি মোৰ একলা কৰিবা দি। তো হাত ধৰি গৈছি আইছি, ভাল লাগছি গাঁৱৰ কামৰ কাৰণে আইছি। ইও তই ব্লগ বনাবা আইছা, পালা মাৰিবা আইছা। হা ক'ত ক'ত ভেলা পুজিৰ বাঁহ গিলা পুতব তাৰ চশমা লৈ আছে, মানে চবেই নিজৰ নিজৰ কাম গিলা মানে কৰি আছে ভালকে। তো আমি এতিয়া নাৰা ঘূৰিবলৈ আছোঁ, তাতে কেইটামান থাকিল, তাতে মানে ফ্ৰেমটো বনাব আমি নাৰাকেইখিনি ওলো। বাকী আমাৰ হিৰকাত আছে, বাকী ইঞ্জিনিয়াৰিং আছে, বাকী চব নাৰা ঘূৰিবলৈ আছে। তো যি কি নহওক ভেলা পুজিটো আমি একদিনতে কমপ্লিট কৰিমেই আৰু কমপ্লিট কৰিবই লাগিব। তো গাইছ আজি চানডে না, তো চবৰে ছুটি আছে, কমপ্লিট কৰিম। আৰু বাকী পুৰা জখলাৰ বাঁহ বঢ়িয়া। তো এই আৰু মানুহবিলাক য'ত দেখিলে ভাল লাগি যায় নাকি। তো বলক দোকানে হাৰাই দাদা উগলি আছে, মই বুলি নহয়, চবেই উগলি আছে, পুৰা কাম ফাষ্ট হ'ব লাগে। চাবি আৰু তোৰ ভৰি কাটা যাব। এইভাগে জাগাত দাদা উগলি আছে, এই কথা দেখা মানুহ উগলি আছে। আমাৰ তো বছ সভাপতি সম্পাদক আমাৰ। তো গাইছ আমাৰ গাঁৱৰে হৈছে মেইন। তো এখেতে মানে কি চাদা মাৰা আৰু কামৰ অৰ্ডাৰ দিল বেলেগ একো নাই। বাকী দেখি চবে কাম কৰি আছে, চবে কাম কৰিছে, মানে কি ক'ম আৰু এই চাদা ভৰ লাগ দেখি না গাইছ। গেল আমাৰ ফাইনেলি নাৰা চাৰা কাটা হ'লে, মোটামুটি হল বুলি ক'ব পাৰি। তো এইগিলা দেখি নাই গাইছ, এইগিলা চব নাৰা কাটি থৈ দিছোঁ। তো আৰু আদি নিয়েও আছে, তো বেছি নাই আৰু অলপমান টাইম কাটলি আৰু হৈ যাব ফিউল মোটামুটি নাকি। লাষ্ট আমাৰ চব কষ্ট কৰিছে পুৰা গোটেই মাহনে। আমাৰ পানী চানী খাই আছে সম্পাদক, আমাৰ মাষ্টাৰ ছাৰ আছে, বাকী হপই আনি আছে নাৰা। হপ দেখিছে, হপ কিবা এটা কবি নেকি? ক কিবা এটা আনবি নে? প্ৰভু ডাইলগ এটা আছে, প্ৰভু কৃষ্ণ, সেইটো মানে চবে গম পায় গাইছ। কি করবো হচ্ছে তই নারা মারাবি দে রমা নারা দিছ র এতিয়া মানে আমি ভেলাঘৰ বনাম গাইছ। ভেলাঘৰ জফাক চলি আছে এইগিলা। তো বঢ়িয়াকৈ ভেলাঘৰ বনাম, এতিয়া খানা চানা খাম। খাটো হ'ল একদম হৈ গেল, একদম ফিলাপ হৈ গ'ল। তো ভেলাঘৰৰ কাম কৰিছে, ভেলাঘৰৰ কাম চলি আছে। তোমাৰ এতিয়া ৰাতি খানা চানা খাম আৰু চাব উঠাই ৰাখো, বঢ়িয়াকৈ চব দেখাম আৰু। তো গাইছ আমি এতিয়া হিৰক মই মানৱ আছে তিনিও আছোঁ। তো মানৱে টকৰ পাত কাটি আছে, মানে কি চাবাগে ভেলাঘৰ বান্ধি আছে। মানে ভেলাঘৰৰ ওপৰত দেখি যি দিবা লাগে, টিং চিং দিবা লাগে, আমি টিং চিং আৰু নাৰাও নেদাওঁ। তো মানে কি আমি টকৰ পাত দিম, টকৰ পাত কামখিনি শেষ কৰি দিম নে কি? বস্তু কি না টকৰ পাতটো কাটাতে কাটলি, নেটে অলপমান যতন হৈ ৰিক্সা কাটা আছে, টগৰি কাটা আছে গাইছ। উপায় নাই আৰু বিহুৰ নামত কৰবাই লাগিব ভেলাঘৰত। তো গাইছ কি ক'ম আৰু মানে এই বিহুটো আমাৰ কিন্তু বেছি ভাল লাগে। ভাল লাগে কাৰণ বহাগ বিহুতো অলপ ইমান সেনেকুৱা এনজয় নহয়, কিন্তু ভোগালী বিহুত পুৰা এনজয় হয়, মজা ভাল লাগে বিহুটো। তো যি কি নহওক কষ্ট হ'লেও আৰাম আছে আমাৰ। তো আমি কামখিনি বঢ়িয়াকৈ শেষ কৰোঁ। তো গাইছ ফাইনেলি কাম চাম গোটা শেষ হ'ল, মানে মানুহখিনি চব ঘৰে ঘৰে গ'ল। মই ঘৰত গৈছিলোঁ, সেইটো কাৰণে লাষ্টৰখিনি মই দেখাব পৰা নাছিলোঁ। তো এতিয়া আহিলোঁ।
তো দেখিছে ভেলা পুজিটো পুৰা কমপ্লিট হৈ গ'ল তবে ভেলাঘৰ মানে সেইভাগে আৰু চাইডে কিবা কিবি কাপোৰ দিব তো বেলেগ একো নিদিয়ে তো আমাৰ এইখিনি আৰু তো ভিডিঅ'টো আৰু বেছি লম্বা নকৰোঁ এটাহে কৰিলোঁ আৰু নেক্সট ভিডিঅ'ত লগ পাম তো বাই বাই